এলায়েন্সৰ কথা আমাৰ ৰাজ্যিক কমিটিয়ে চিন্তা কৰি আছে। আমি সদায় আম আদমি পাৰ্টিয়ে সদায় উন্নয়নৰ ৰাজনীতিৰ কথা কয়। প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে K-News 7। আজি আমাৰ লগত উপস্থিত আছে আম আদমি পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ পংকজ লোচন ডেকা। দাদা পংকজ দা, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আগন্তুক নিৰ্বাচন সমাগত, এই ক্ষেত্ৰত আপোনালোকৰ আপ দলে কেনেদৰে অসমত আগবাঢ়িব বুলি ভাবে? প্ৰথম কথা হৈছে যে আম আদমি পাৰ্টিয়ে সদায় ফেডাৰেল যিটো ছিষ্টেম আছে, যুক্তৰাষ্ট্ৰৰ যি বৈশিষ্ট্য, সেই বৈশিষ্ট্যত বিশ্বাসী। এই ক্ষেত্ৰত আমি কৈছোঁ যে অসমৰ যিবিলাক সমস্যা আছে, আমাৰ স্থানীয় সমস্যা আছে বা কৃষি বিষয়ক, শিক্ষা বিষয়ক, বান নিয়ন্ত্ৰণ, এইসমূহ সমস্যাৰ আমি এক সমাধানৰ পথ আমি উলিয়াব লাগিব। আৰু আমি এই সমাধানৰ পথ উলিয়াই আমি আগবাঢ়ি যাম। বিষয়টো হৈছে যে আমি বৰ্তমান সময়ত যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ আছে বা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে, এই বৈশিষ্ট্যটোক আলম কৰিয়ে আমি আগবাঢ়িছোঁ। আমি এটা কথাত বিশ্বাস কৰোঁ আম আদমি পাৰ্টিয়ে যে অকল ৰাজনৈতিক শক্তি বা ক্ষমতা লাভ কৰিলে নহয়, আমি ৰাজনৈতিকৰ লগে লগে আমি অৰ্থনৈতিক যি বিকেন্দ্ৰীকৰণ, সেই বিকেন্দ্ৰীকৰণ ব্যৱস্থাটোৰ কথাও কৈছোঁ। আৰু ৰাজনৈতিক আৰু অৰ্থনৈতিক বিকেন্দ্ৰীকৰণৰ বিষয়ে আমি সন্মুখত ৰাখিয়ে আমি আগবাঢ়িম। আগন্তুক নিৰ্বাচনত আপ দলে কিমানটা সমষ্টিত প্ৰাৰ্থিত্ব দিব বুলি আপোনালোকে? বৰ্তমানলৈকে আমাৰ যিখিনি সমষ্টি আছে, যিখিনি আমাৰ সমষ্টি কমিটি গঠন হৈছে জিলাই এই গোটেই সমষ্টি কমিটিসমূহত আমাৰ আলোচনা চলি আছে আৰু আমাৰ বুথ কমিটিবিলাকো গঠন হৈ আছে। গতিকে আমাৰ এক হিচাপত আমি 126টা সমষ্টি আমাৰ উদ্দেশ্য আছে বা টাৰ্গেট আছে। তথাপিতো আমি আগন্তুক সময়লৈকে আমি চাওঁ আমাৰ কিমানখিনি কমিটি গঠন হয়, কিমানখিনি বুথ কমিটি গঠন হয়। ইয়াৰ ওপৰত ভিত্তি কৰি আমি এটা সমীকৰণ উলিয়াই আমি আগবাঢ়িম। আপোনালোকে কিবা এলায়েন্সৰ কথা ভাবিছে নেকি? বৰ্তমানলৈকে আমি এলায়েন্সৰ কথা আমাৰ ৰাজ্যিক কমিটিয়ে চিন্তা কৰি আছে। এই বিষয়ে আমি আলোচনা চলি আছে। আমি ভাবোঁ যে যিবিলাক দল সংগঠন গঠন হৈছে, এই গোটেই দল সংগঠনসমূহ একেখন মঞ্চত থিয় হওক, থিয় হৈ পেলাই তেওঁলোকে এটা ঘোষণাপত্ৰ উলিয়াওক আৰু লগতে এটা গোটেইখিনি দল লগ হৈ এটা সংকল্প পত্ৰ ঘোষণা কৰক যে আমি অহা নিৰ্বাচনত আমি কেনেদৰে আগবাঢ়িম, আমাৰ প্লেনিংবিলাক কি হ'ব, আমি ৰাইজক কেনেকৈ আমি আমাৰ স্থানীয় বা জাতীয় সমস্যা সমাধান কৰিম, এই বিষয়ক লৈ এখন সংকল্প পত্ৰ ঘোষণা হোৱাটো প্ৰয়োজন। আৰু তাৰ কাৰণে আমি ভাবোঁ গোটেই দল সংগঠনবিলাক একেখন মঞ্চত থিয় হোৱাটো প্ৰয়োজন। যদি এইটো নহয়, তেতিয়াহ'লে যদি নিজাকৈ নিৰ্বাচন খেলে, তেতিয়াহ'লে ডেফিনেটলি বিজেপি বা তেনেকুৱা আন দলৰ হয়তো লাভ হ'ব। আৰু আমি যিটো উদ্দেশ্যলৈ আমি আগবাঢ়ি আছোঁ, সেই উদ্দেশ্যটো সফল আমি নাপাম। অৰবিন্দ কেজৰিৱালে দিল্লীত যিটো নক্সা, বৰ্তমান দিল্লীৰ নক্সাটো সম্পূৰ্ণ বদলাই দিছে। বিজুলী, শিক্ষাৰ পৰা যাতায়াতৰ পৰা সম্পূৰ্ণ ফ্ৰী কৰি দিছে। অসমত যদি আপৰ চৰকাৰ আহে, তেতিয়া অসমৰ পৰিস্থিতিটো কেনেকুৱা হ'ব বুলি আপুনি ভাবে? ৰাইজক কি ক'ব? আমি অসম আপ ৰাজ্যিক সমিতিয়ে বৰ্তমান এটা অসম মডেলৰ ওপৰত আমি কাম কৰি আছোঁ। যিটো আমাৰ অবভিয়াছলি আমাৰ যিটো দিল্লী মডেল আছে, তাৰ লগত আমি অসম মডেলটো আমি তুলনা কৰিব নোৱাৰোঁ। দিল্লীৰ সমস্যাসমূহৰ ক্ষেত্ৰত আমাৰ অসমৰ সমস্যাসমূহৰ বহুতখিনি পাৰ্থক্য আছে। গতিকে অসমক যদি আমি আগুৱাই লৈ যাব লাগে, আমাৰ এটা অসম মডেল আমাৰ প্ৰয়োজন আছে। আৰু এই বিষয়টোত আমি অলৰেডি কাম কৰি আছোঁ। ইয়াৰ ভিতৰত আমি যোৱা সময়ছোৱাত আমি দেখিছোঁ যে অসমৰ যিবিলাক সমস্যা আছে, হয়তো বান নিয়ন্ত্ৰণ, গৰাখহনীয়া, কৃষিভিত্তিক সমস্যা আছে, শিক্ষা, স্বাস্থ্য, বিভিন্ন দিশতে আমাৰ বহুখিনি আমি পিছ পৰি আছোঁ। এই ক্ষেত্ৰত আমাক এটা পৰিকল্পনাৰ প্ৰয়োজন আছে। যেনে আমি শিক্ষা ব্যৱস্থাটোৰ কথাই কৈছোঁ। শিক্ষা ব্যৱস্থাটোৰ লগত নিবনুৱা সমস্যা সমাধানৰ বিষয়টো জড়িত হৈ থাকে। আমাৰ সমস্যাটো আম আদমি পাৰ্টিৰ ফালৰ পৰা আমি বিষয়ত আমি চিন্তা চৰ্চা কৰি আছোঁ বা আমি কাম কৰি আছোঁ যে আমাৰ যি শিক্ষা ব্যৱস্থা আছে, এই শিক্ষা ব্যৱস্থাটো আমি কেনেকৈ ৰিফৰ্ম কৰিব পাৰোঁ। কাৰণ ভাৰতবৰ্ষৰ যি প্ৰচলিত শিক্ষা ব্যৱস্থাটো আছে, এই শিক্ষা ব্যৱস্থাটো ব্ৰিটিছ বিষয়া মেকলেই সেই সময়তে এইটো প্ৰচলন কৰিছিলে। আৰু তেতিয়াৰ পৰা ইয়াৰ খুব কাঠামোগত সংস্কাৰ বিশেষ হোৱা নাই। পাঠ্যপুথিকেন্দ্ৰিক কিছু সংস্কাৰ হৈ আছে। গতিকে আমি এই বিষয়টোৰ বিশেষভাৱে আমি চিন্তা কৰি আছোঁ যে আমাৰ যিখিনি ওচৰ পাজৰৰ যিখিনি আমাৰ স্থানীয় অৰ্থনৈতিক সম্ভাৱনীয়তা আছে, আমাৰ যিখিনি সা সম্পদ আছে, আমাৰ যিখিনি টেকন'লজি আছে, এইখিনিক লৈ আমি কেনেকৈ আগবাঢ়িম। আমাৰ শিক্ষা ব্যৱস্থাটোৱে
সেই অৰ্থনৈতিক যিখিনি সম্ভাৱনীয়তা আছে সেইখিনি ৰিলেট কৰি পেলাই আগবাঢ়িব লাগিব। এটা মুখ্য ইস্যু হৈছে মিয়া মিউজিয়াম। মিয়া মিউজিয়ামৰ ওপৰত আপোনালোকৰ স্থিতি কি? প্ৰথম কথা হৈছে যে মিয়া মিউজিয়াম এটা ৰাজনৈতিক সমীকৰণৰ যোগেৰে সৃষ্টি হোৱা এটা ইছ্যুৱে। এইটো এটা ইছ্যু বুলি ভাবিছোঁ আৰু অসমত কোনো তেনেকুৱা মিউজিয়াম গঠন হোৱা বা নোহোৱাৰ কথা আহি নপৰে, কেতিয়াও নাহে, এইবিলাক নহয়। তাতকৈ আমি কৈ আছোঁ যে অসমৰ প্ৰত্যেক জিলাতে যিসমূহ মিউজিয়াম চৰকাৰে গঠন কৰিছিল যোৱা সময়ছোৱাত, সেই মিউজিয়ামসমূহক ষ্ট্ৰেংথেনিং কৰক, সেই মিউজিয়ামসমূহৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইবিলাক ডেভেলপ কৰক। এই বিষয়ত মই আপোনাক এটা উদাহৰণ দিব পাৰোঁ যে নলবাৰী 1972 চনতে নলবাৰী সাহিত্য সমাজৰ উদ্যোগত এটি সংগ্ৰহালয় স্থাপন কৰা হৈছিলে। সেই সংগ্ৰহালয়টোৰ অৱস্থা আজি কি হৈ আছে যদি চৰকাৰে ইচ্ছা কৰে এবাৰ চাই গ'লে ভাল হয়। তাৰমানে একেবাৰে শোচনীয় অৱস্থা, তাত কৰ্মচাৰীবিলাকে দৰমহা নাপায়, তাত যিখিনি প্ৰদৰ্শনীৰ কাৰণে যিখিনি তাত সামগ্ৰী আছে, ঐতিহাসিক সামগ্ৰী, সেই সামগ্ৰীসমূহ প্ৰদৰ্শনী কৰা ঠাই নাই। গতিকে আমি কৈ আছোঁ যে আমাৰ মিয়া মিউজিয়াম এইবিলাক ইছ্যু বাদ দিয়ক, তেখেতসকলে যদি বাস্তৱসন্মত যদি কাম কৰে, যদি বাস্তৱ ভিত্তিৰ ওপৰত ভিত্তি কৰি কাম কৰে, তেতিয়াহ'লে তেখেতসকলে জিলাই জিলাই যিবিলাক মিউজিয়াম আছে সেই মিউজিয়ামবিলাক তেখেতসকলে ডেভেলপ কৰক। 1983 চনত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া তেখেতে এটা কেবিনেট সিদ্ধান্ত লৈছিলে জিলা জিলা মিউজিয়াম কৰা, আৰু তাৰপিছতে বিভিন্ন জিলাত মিউজিয়াম হৈছিলেও। এতিয়াও তাৰে কিছু কিছু হয়তো চলি আছে, কিন্তু কি অৱস্থাত চলি আছে এই বিষয়টো চৰকাৰে অলপ চাওক। মিয়া মিউজিয়ামৰ প্ৰসংগটো বাদ দি জিলা মিউজিয়ামৰ প্ৰসংগটো তেখেতসকলে আনক। জিলা জিলা থকা যিবিলাক মিউজিয়াম আছে সেইবিলাক ডেভেলপ কৰক। যিবিলাক প্ৰত্যেকখন জিলাতে যিবিলাক আমাৰ ঐতিহাসিক সমল সিঁচৰিত হৈ আছে সেইবিলাক তেখেতসকলে সংৰক্ষণৰ ব্যৱস্থা কৰক। উদাহৰণস্বৰূপে মই আৰু এটা কথা ক'ব পাৰোঁ যে আমাৰ নলবাৰীৰ ওচৰতে আমাৰ সীমাৱৰ্তী জিলা বাক্সা জিলা, আগতে আমাৰ সেইখিনি অবিভক্ত নলবাৰী জিলাৰে অংশ আছিল, এতিয়া বাক্সা জিলাত পৰিলে। বাক্সা জিলাতো ব্ৰিটিছ পিৰিয়ডতে নিৰ্মাণ কৰা চেনিকলৰ ভগ্নাৱশেষ আছে, ফেঙুৱা ৰজাৰ গড় আছে, এনেকুৱা বিভিন্ন ধৰণৰ হেৰি আছে, তাত ঐতিহাসিক সমল আছে। ঠিক নলবাৰী জিলাৰ ভিতৰতো আমাৰ জয়পল দেৱালয় আছে, এনেকুৱা বিভিন্ন ধৰণৰ ঐতিহাসিক সমল আছে, কিন্তু এই সমলসমূহ আজিলৈকে তেনেকুৱা সংৰক্ষণৰ কোনো ব্যৱস্থা কৰা নাই। গতিকে তেওঁলোকে মিয়া মিউজিয়াম নামৰ এটা ইছ্যু কৰি পেলাই, আমাৰ পলাৰাইজেশ্যন কৰি পেলাই, মানুহৰ মাজত যিবিলাক বাস্তৱ সমস্যা আছে সেই সমস্যাবিলাক আঁৰ কাপোৰ দি পেলাই, আপোনালোকে ক'ব বিচাৰে যে চৰকাৰে মানুহক বেলেগ ফালে বিপথে পৰিছে। সেইটোৱে আমি তাকে কৈ আছোঁ যে চৰকাৰে আচলতে বাস্তৱ সমস্যাবিলাকৰ ওপৰত আঁৰ কাপোৰ ঢালি দিয়াৰ কাৰণে এই মিয়া মিউজিয়াম, তমুক মিউজিয়াম এইবিলাক কিছুমান সমস্যা, কিছুমান ইছ্যু সৃষ্টি কৰে, আৰু এইবিলাক মানুহৰ মাজত এটা ফুটবল হিচাপে উলিয়াই দিয়ে, আপোনালোক খেলি থাকক, আমি ইয়াতে বহি খেলখন চাই থাকিম। এইবিলাক সমস্যা, এইবিলাক আমি চৰকাৰক আমি দাবী জনাওঁ যে এইবিলাক প্ৰসংগ অলপ বাদ দিয়ক, বাস্তৱসন্মত পৰিৱৰ্তনকামী ৰাজনীতিৰ বিষয়ে তেখেতক আলোচনা কৰক, তেতিয়াই সমাজত এটা সুস্থ পৰিৱেশ গঢ় লৈ উঠিব। আপোনাৰ যিটো কা আন্দোলন আছিল, আমি 5জনকৈ বীৰ শ্বহীদক হেৰুৱালো, এই কা আন্দোলন সম্পৰ্কে আপোনালোকৰ স্থিতি কি? কা আন্দোলন সম্পৰ্কে আমাৰ স্থিতি সম্পূৰ্ণ স্পষ্ট আছে। আমি আমাৰ দিল্লীৰ এটা ইণ্টাৰভিউত অলৰেডি অৰবিন্দ কেজৰিৱালজীয়ে প্ৰশ্নটো সুন্দৰকৈ উত্তৰ দি দিছে যে কা কিয় লাগে, কাৰ কি প্ৰয়োজন আছে। আমাৰ ভাৰতত থকা যিখিনি আমাৰ হিন্দু, তেখেতসকলে হিন্দু মানুহখিনি সংৰক্ষণৰ কথা কৈ আছে, ঠিকেই আছে, কিন্তু ভাৰতত থকা যিখিনি বা অসমত থকা যিখিনি হিন্দু মানুহ, আমাৰ সকলোৰে সমস্যা সমাধান হ'ল নেকি? আমাৰ কাৰো সমস্যা সমাধান হোৱা নাই। গতিকে কাৰ বিষয়ত আমাৰ আম আদমি পাৰ্টিৰ স্থিতি স্পষ্ট। আমাৰ যেতিয়া চৰকাৰ আহে, আমি যিটো আমাৰ ৰাষ্ট্ৰীয়তাবাদী দল, গতিকে এই বিষয়ত আমি সম্পূৰ্ণ চিন্তা কৰি এইখন হেৰি কৰাৰ কাৰণে আমি নিশ্চয় চেষ্টা কৰিম। ৰাইজে আপক কিদৰে আঁকোৱালি লয়? আমি সদায় আম আদমি পাৰ্টীয়ে সদায় উন্নয়নৰ ৰাজনীতিৰ কথা কয়। আমি পৰিৱৰ্তনকামী ৰাজনীতিৰ কথা কৈছোঁ, আমি উন্নয়নকামী ৰাজনীতিৰ কথা কৈছোঁ। আমিও কৈ আছোঁ যে আমাৰ যিখিনি শিক্ষা ব্যৱস্থা আছে, এই শিক্ষা ব্যৱস্থাটো কেনেকৈ ৰিফৰ্ম কৰিম, আমাৰ যিখিনি শিক্ষা দীক্ষা লাভ কৰাৰ পিছত যিখিনি ল'ৰা ছোৱালী আমাৰ শিক্ষিত নিবনুৱা হিচাপে এটা উপাধি পায়, সেই উপাধিটো কেনেকৈ মচিম। আমাৰ কৃষিপথাৰ আমি দেখা পাইছোঁ যে ধান খেতিৰ পিছত খেতিপথাৰসমূহ বহু বৰ্গ কিলোমিটাৰ জুৰি খেতিপথাৰ আমাৰ খালী হৈ পৰি থাকে। আজিও আমি সৰিয়হৰ খেতি কৰাৰ কাৰণে বা অন্যান্য খেতিৰ কাৰণে আমি পানীৰ কাৰণে আমি বতৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লাগে। জলসিঞ্চনৰ যি হাৰত ব্যৱস্থা হ'ব লাগিছিল সেই ব্যৱস্থাখিনি হোৱা নাই। বান নিয়ন্ত্ৰণৰ কথা কৈ আছোঁ। বাৰিষা বতৰত আমি যেতিয়া বানপানী সৃষ্টি হয়, তেতিয়া আমি পাওঁ যে অৰুণাচলৰ নিপকোৰ পৰা লখিমপুৰ, ধেমাজি এইবিলাক জিলা ডুবাই পেলাইছে। ভূটানৰ কুৰিচু বান্ধে যোৱা সময়ছোৱাত কি কৰিছে আপোনালোকক দেখাই পাইছে, আমিও দেখা পাইছোঁ। গতিকে ভূটানৰ যিবিলাক ডেম আছে, সেই ডেমবিলাকৰ নিয়ন্ত্ৰণ কৰাৰ কাৰণে, যিবিলাক পানী এৰি দিয়ে, সেই পানীখিনি নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমাৰ চৰকাৰে কি ব্যৱস্থা ল'ব? এনেকুৱা ধৰণৰ প্ৰগতিশীল চিন্তাৰে আমি আগবাঢ়িব লাগিব। আৰু আম আদমি পাৰ্টীয়ে সদায় সেই চিন্তা সন্মুখত ৰাখি আগবাঢ়ে যে আমাৰ কৃষি ব্যৱস্থা, শিক্ষা ব্যৱস্থা আছে, আমাৰ স্বাস্থ্য আছে, বা আমাৰ যিখিনি কৃষকসকলৰ যিখিনি উৎপাদিত সামগ্ৰী, সেই উৎপাদিত সামগ্ৰীসমূহ এখন বজাৰৰ প্ৰয়োজন আছে। বজাৰখন আমি কেনেকৈ প্ৰভাইড কৰিম?
ঠিক তেনেকৈ আমাৰ যিবিলাক অঞ্চলত আমাৰ উৎপাদিত সামগ্ৰী আছে সেই উৎপাদিত সামগ্ৰীসমূহক আমি প্ৰতিটো পঞ্চায়তে যদি বিক্ৰী কেন্দ্ৰ স্থাপন কৰোঁ, বিক্ৰী কেন্দ্ৰ স্থাপনৰ জৰিয়তে আমি কেনেকৈ আগবাঢ়িম, এনেকুৱা ধৰণৰ প্ৰগতিশীল চিন্তাৰে আমি আগবাঢ়িম। আমি আম আদমি পাৰ্টীয়ে এনেকুৱা ধৰণৰ চিন্তা চৰ্চাবিলাক লৈয়ে আমাৰ এনেকুৱা ধৰণৰ এজেণ্ডা লৈ আমি ৰাইজৰ মাজত সোমাই আছোঁ। আমি পৰিৱৰ্তনকামী হেৰি কথা কওঁ, গতিকে আমাক ৰাইজে সেই বিষয়টো চাই পেলাই আমাক ভোট দিয়ক। আমাৰ এনেকৈ ভোট দিব নালাগে যে আম আদমি পাৰ্টী এটা ভাল পাৰ্টী, আমাৰ বিষয়ে অধ্যয়ন নকৰি, আমাৰ বিষয়ে চালি জাৰি নোচোৱাকৈ আমাক সমৰ্থন কৰাৰ প্ৰয়োজন নাই। আমাৰ কামসমূহ চাওক, আমি যিখিনি এজেণ্ডাৰ ওপৰত কাম কৰিছোঁ সেই এজেণ্ডাসমূহ আমাৰ ৰাইজে প্ৰশ্ন কৰক, আমাক সোধক, আমি তেখেতসকলক উত্তৰ দিম, তেখেতসকলে বুজি লওক, লৈ পেলাই আমাৰ আম আদমি পাৰ্টীক সমৰ্থন দিয়ক। আপোনাক বহুত বহুত ধন্যবাদ আমাক বহুতখিনি সময় দিয়াৰ বাবে।